$2022 2000 আজি খাম কি জানে পিকনিক পিকনিক ৰাতিপুৱা এতিয়া কিমান বাজে 8টা বাজিছে ৰাতিপুৱা গধূলি খাম পিকনিক এতিয়া বাহিৰলৈ চাই কি এতিয়া আৰু কি খাম এতিয়া খাবই মন যোৱা নাই ভাবিছো একদম পুৰা গধূলিয়ে খাম আৰু দেই ভোক লাগিব না খাবই লাগিব নহলে কিবা কিবি কিনিব যাব লাগিব বজাৰত আপোনাৰ মাংস চাংস কিনিব যাব লাগিব না আকৌ নহলে আকৌ খাই ল'ম তাৰ পিছতহে বজাৰ কৰি যাম এতিয়া বন্ধুসকল বলক যাম ভাত খাম আজি কিমান কি বাৰ আজি 1 তাৰিখ দেই হয় না এইকেইটা লেভেল গম পালে নাই এইকেইটা বহুত লেভেল একদম পুৰা লেভেল তাৰ মানে ক'বই নালাগে ফাল্টু মানুহ নিচিনা ভাত ৰাখি দিছে ইয়াত ৰাতিপুৱা একদম পুৰা ভাত চাত খাব লাগিব আৰু খাই কিনে পিকনিক হাট বজাৰ কৰিব যাব লাগিব বলা কি ভাত খাম ৰে বাবা বহুত ঠাণ্ডা লাগিছে কি কৰা তুমি খেতা কম্বল কিবা কিবি লৈ আনা যোৱা গাৰু লৈ আনা আৰু কম্বল লৈ আনা মই আজি শুই ভাত খাম মই না ঠাণ্ডা লাগিছে না মোৰ কি কয় ফাল্টু মানুহ নিচিনা কথা মই শুই ভাত খাম নহ'লে কাম নহ'ব মই এতিয়া হ'ব লাগিব না নকওকচোন পুৰা ঠাণ্ডা বাহিৰত কি ক'ম আৰু মই একদম ভাল লগা নাই মই আজি শুই ভাত খাব লাগিব মোৰ বহুত ঠাণ্ডা লাগিছে বাহিৰত দেই कौन है ये लोग कहां से आते हैं समझ रहे हो आप तू समझा हाँ। नहीं तू समझा नहीं मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक পানী দিয়া পানী হাত ধুম দেই পানী দিয়া ক'ত পানী হাত ধুম মই জলদি হাত দি লৈছি ফুল গছ কেইটা ই হৈ গৈছে না ফুল কেইটা নাই দেখোন গিৰি গৈছে না মানুহ নাথাকিলে ঘৰত মানুহ বি নাথাকিলে ঘৰত তাৰ ঘৰ খালি গিৰি থাকিলে ফুল গছ কেইটা মৰম চেনাই নিদিলে বি ফুল গছ কেইটা তাৰ ফুল নাথাকা হৈ যায় পানী পোৱা নাই ইফালে কিমান দিন হ'ল বৰষুণ বি দিয়া নাই ফুল গছ পুৰা সিটো মৰি গৈছে পুৰা বীজ আছে না বীজ কেইটা শিকাই দিবি আৰু যাতে তাতে দেই তাত কিবা কিবি গছ ওলাই যাব কি কৰিম জানে মাটিটো গিৰাই কিনে ইয়াত তাৰ মানে ডাউন হৈ আছে ইয়াত ফুল গছ লগাম পুৰা ধুনীয়াকৈ বহুত দিন হ'ল পুৰা অলপমান ই কৰিছিলোঁ চাফ চিকুণ কৰিছোঁ এতিয়া বন্ধ লেতেৰা হৈ আছে আৰু লেতেৰা মানে ঘাঁহ চাহ আৰু দিছ ইজ মাই
ষ্টেণ্ড দেই বন্ধুসকল, এইটো মোৰ ষ্টেণ্ড হয় আৰু ইয়াৰ পৰা মই কেতিয়াবা ঘৰত বহি আনি কিবা কিবি শ্বুট কৰে আৰু ভিডিঅ' চিডিঅ' বনাই। আৰু এইখিনি আমাৰ দিছ ইজ মাই কি হয় ৱাইফ মেৰা বিবি, আৰে মোৰ বিবি হয়, আৰু এইটো মোৰ লা 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 লা। তো বন্ধুসকল ভিডিঅ'টি ইমানলৈকে খতম কৰিছোঁ। নেক্সট ভিডিঅ'ত লগ কৰিম। আজি আৰু পিকনিক আছে, পিকনিক 2022ৰ কাৰণে ট্ৰিপটো খাই ল'ম। বন্ধুসকল এনজয় 2022 গিৰি গ'ল, 2022 তো বলক